কিন্তু এইটো যদি যায় ইয়াক ৰখাব নোৱাৰে। এইটো যদি যায় আপুনি ৰখাব পাৰে। গ্ৰীড দি আপুনি ইয়াত লাগিলে ইয়াত মাৰিলে এনেকৈ লৈ ফুৰিব পাৰিব। কিন্তু এইটো যদি গ'ল আৰু নৰখে মানে গৈয়ে থাকিব, একেৰাহে যাব। কিন্তু বস্তুটো চবেই ওৱান টাইম। কিন্তু এইটো আপুনি এবাৰ ইউজ কৰাৰ পাছত এই বস্তুটো আপোনাৰ লাহে লাহে গেছটো নাইকিয়া যাব। উইদিন এসপ্তাহৰ ভিতৰত অকণমান দিয়াৰ পিছতো গুচি যাব। কাৰণ বুজিলে সেইটো এনেকুৱা। আৰু এইটো এই বস্তুটো যিটো গেছ কাটি থাকে, এই গেছ কাটিটো ইমান ফটকনে বেয়া নহয়। এইটো বহুত দিন থাকে, কিন্তু ক্লিপটো থাকিব লাগে। ক্লিপটো নহ'লে হেঁচা খালে ফুটিলে এইটো গুচি যাব। এইটো টেষ্ট কৰি চাব আপুনি, এদিন নহয় সেইদিনাই টেষ্ট কৰি চাব। এইটোতো মোৰ মতে নাই নেকি, বহুত দিন হ'ল নহয়। এইটো থাকিব পাৰে। এইটো গেছ কাটি ঢকা নাই। এইটো ৱেটটো চাই পিনি ক'ব নোৱাৰিব। ৱেটটো চাই ক'ব নোৱাৰে। এইটো এইটো বুট মাৰিলে মাৰি চাব সেইদিনা। কিন্তু এইটো ঠিক আছে। যদি এইটো হেৰি হয় ঠিক আছে। এইটো ঠিক আছে। এইটো একদম ধুনীয়াকৈ ইউজ কৰিব পাৰিব। এইটো আপোনালোকে এইটো ৰিফিলিং হেৰি কৰিব পাৰিব। ৰিচাৰ্জ কৰিব পাৰিব। মানুহ আহে ৰিচাৰ্জ কৰিব। কিমান পেলাই খালে সেইটো মই নাজানো। সেই সেইদিনা মাৰি চাব, তেতিয়া ভাল হ'ব। দুটা মাৰি চাব। এনেকুৱা আপোনালোকে আনিব নহয় জানো? এনেকুৱা আমি এটা লৈ আহিম, মানে ইউজ কৰিবলৈ এটা লৈ আহিম। মানে ষ্টকত আমি বেছি নিদিয়েতো। এইটো আমি বেলেগ যিমান ডিল কৰিলেও আমি এনেই শ্ব' কৰোঁ। এইটো ইয়াতে এটা ইউজ কৰিব লাগে। চেম নেকি? দুটা লৈ ল'ব, এটা লৈ যাব। আমাৰতো আমাৰ বেছি নাই, খুব বেছি আমাৰ 4টামান আছে নেকি? দুটা ইউজ কৰিলো বুলি দেখাব নোৱাৰে। এটাই আছে। এটাই মানে বেছি দিন